সুপ্ৰভাত বন্ধুসকল, প্ৰণিপাত আমাৰ লখিমপুৰত আজি ৰাতিপুৱা আহিছে আৰু যিহেতু চাকৰি কৰে মোক টিকেট কাটিবলৈ নাই দিয়া, তো বহুতখিনি হেল্প কৰি দিলে। এখন ধাবা স্পেচিয়েল মানে ইয়াত আমাৰ চক্ৰপাণিৰ পৰা অসমৰ পৰা আদি কৰি জুবিন দাৰ দৰে মানুহে আহি পেলাই খাইহি। এনেকৈ বহুত মানে পুৰণি আদিত্য বস্তু আছে আৰু সেইবোৰ চাবলৈ খুব মন আছে। মই তাত বহুত বেছি মানুহ ৰাইজ, ক'ব নোৱাৰো কিমান মানুহ, বহুত বেছি। মনৰ ধনী এইটোৱে ভাল লাগে, মনৰ দেখিছেনে এনেকৈ আহি পেলাই আগবঢ়াবলৈ আহিছে সিহঁতি। লগত আহিলোঁ, ৰাতিপুৱা চাহকাপ খালৈ দিগদাৰ দিলোঁহি। এতিয়া আমাক মানে আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ পিতাম্বৰদেৱ গোস্বামী ইয়াতে থাকে। সিহঁতি কৈছে ভিতৰলৈ এবাৰ যাওঁ, অকণ ভিতৰ পৰিৱেশ মই যদি পাৰোঁ দেখুৱাবলৈ চেষ্টা কৰোঁ। আউনীআটীৰ ফালৰ পৰা বগৰী আৰু গছ দিছিলে এইজোপা গোটেই বগৰী। প্ৰণিপাত বন্ধুসকল, স্বাগতম জনাইছোঁ এটি নতুন ভাওনা ভিডিঅ'লৈ। আৰু আজি আমি গৈ আছোঁ লখিমপুৰলৈ। আৰু মই আহোঁতে ভিডিঅ' নবনালোঁ, ডাইৰেক্ট মই নিমাতী ঘাটৰ পৰা ভিডিঅ' বনাইছোঁ। আৰু মোৰ আজি লগত যাব মোৰ নিজৰ ভাইটি, তাক লৈ আজি কোনো অংশীয়া আছিলোঁ, ভাবিছোঁ চ'ল' ব্লগ বনাম বুলি, কিন্তু সি যাম বুলি ক'লে গ'লোঁ। আৰু লগত আছে আমাৰ ভাই অমল ভাই। কি খবৰ তোমাৰ? স্বাগতম জনাইছোঁ ব্লগলৈ। লগ পাই ভাল লাগিলে। যিহেতু চাকৰি কৰে মোক টিকেট কাটিবলৈ নাই দিয়া, তো বহুতখিনি হেল্প কৰি দিলে, বহুত ধন্যবাদ সেইটো কাৰণে। আৰু সেয়াই, আকৌ কাইলৈ ঘূৰিম। তো কাইলৈ যদি লগ পাওঁ আকৌ লগ পাম, ভালকৈ চাহ তাহ খাম। আজি টাইম নহ'লে চাহ তাহ খাবলৈ, যিহেতু ফেৰি যাবলৈ হ'লেই। তো আহক তেন্তে আজি আমি ভাওনাৰ ব্লগটো নিমাতী ঘাটৰ পৰাই আৰম্ভ কৰি দিওঁ। কেইটা টাইমত থাকে ফেৰি? কেইটা বজাৰ পৰা চলে? ৰাতিপুৱা 7:30 পৰা চলি থাকে। অলমষ্ট প্ৰায় 45 to 55 মিনিটত এখন গৈ থাকে। আৰু তুমি ইয়াত জব কৰা কেইবছৰ হ'ল? প্ৰায় 1.5 বছৰমান হ'ল। তো এয়া গাড়ী উঠাই আছে আৰু এয়া ওপৰত বাইক উঠাই। ইখন নাম কি বুলি কয়? যিখন জাহাজৰ লিখে যে, ৰৌপেক নে কি কয়? সেইখন ৰৌপেক্স এখন অকলা যায়, অকলালৈ যায়। সেইটো দক্ষিণ পাট। মই নামি লওঁগৈ, নামি লৈ পেলাই আপোনালোকক সবিশেষ দেখুৱাম। আৰু মই এতিয়া থেংক গড যে পাই গ'লোঁ। আকৌ মই ইখন ফেৰি ধৰিবগৈ লাগিব ন, লখিমপুৰ যাম যিহেতু, মাজুলীৰ পৰা আকৌ লখিমপুৰ যাব লাগিব, তাৰ ফেৰি এক্সট্ৰা হ'ব। তো সেইকাৰণে এখন সোনকালে পাবগৈ বুলি ক'লে, তো সেইকাৰণে সোনকালে উঠি লৈছোঁ। তো সেয়াই তাত হ'ব। আৰু এইটো ভাইটি সেইটো ৰখি আছে, আজি গম পাব এনেকুৱা হয় আমাৰ জাৰ্ণিবিলাক। তো এয়া পাই গ'লোহি মাজুলী। আৰু আজিতো কেনেকুৱা লাগিছে? প্ৰথমবাৰ আহিছে নে মাজুলী? ই যে ফাৰ্ষ্ট টাইম আহিছে মাজুলী, আৰু কোনো লগ নাছিলে, তো বৈ বোলো ইয়াকে লৈ গুচি আহিলোঁ। তাই আজি গম পাব আমাৰ কেনেকুৱা কি হয় পৰিস্থিতিবিলাক। ভালে ভালে পাৰ হওক ৰাতিটো। এতিয়া বৰ্তমান মানে অন্য একো নাই, পাছদিনা বৰ দিগদাৰ। ফেৰিটো পাই যাওঁ, খালি কষ্টটো খুব হয়। আৰু সেইখিনি খুব কম আহোঁ মাজুলী চাইডে। বহুত কেইখনমান ভাওনাতহে মই আহিম বুলি কওঁ, নহ'লে প্ৰায় ভাওনা মই কেঞ্চেলেই কৰিবলগীয়া হয়। সেইটো কাৰণে মানে অকলে অহাটো প্লাছ এনেকৈ কষ্টটো বেছি হয়। যে কি নহওক, এতিয়া আমি যাওঁ ধূনাগুৰি ঘাটলৈ। আৰু ঘাট আছে, আৰু ইটো ঘাটলৈ যাওঁ। এতিয়া ইটো ঘাটৰ পৰা আকৌ আমি বেলেগ ফেৰি ল'বগৈ লাগিব। দলং পাৰ হ'বলৈ পইচা দিবলগীয়া হৈছে 20 টকা। আমাক 50 টকা কৈছিলে, আমি 20 দিলোঁ যেনিবা 40। পাইছোঁ এতিয়া ধূনাগুৰি ঘাট। মাজুলীৰ পৰা আহি ধূনাগুৰি ঘাটলৈকে আহিব লাগে, যিসকল লখিমপুৰ পাৰ হয়। তো আমি ধূনাগুৰি ঘাটলৈ আহিলোঁ। এতিয়া বৰ্তমানটো খালী হৈ আছে, এইখন লাষ্ট ফেৰি। ইয়াতোখন চাগে মেবি 5:10 মানত ওলাব। বৰ্তমান আমাৰ ভোক লাগিছে, কিবা এটা খাই লওঁ। ইয়াৰ যে অৱস্থা, ঐ কেলধুকে মুতিবলৈ যাম বুলি কৈছে, যা গৈ যা। একো নহয়, পেচাব কৰিবলৈ যায়। ই অকণমান হেৰি মানে গম পায়নে, আমাৰ লেখীয়া হেৰি নহয়। এনেকৈ কেমেৰাবিলাক খুব বেয়া পায়। তো অকণমান আঁতৰি থাকে কেমেৰাৰ পৰা। এতিয়া কিবা কিবি খাই লওঁ, তাৰপৰা আকৌ যাত্ৰা আৰম্ভ কৰিম লখিমপুৰৰ অভিমুখে। ষ্টেশনলৈ একাপ চাহ, বৰ বিৰাট ধুনীয়া বনাইছে চাহকাপ। আৰু এতিয়া ৰুটি অৰ্ডাৰ দিছোঁ, ৰুটি বনাই আছে ককাইদেৱে। 5:30 লওঁ বোলে, সুধিলোঁ 5টা বাজিছে। আৰামত হৈ যাব খাই বোলে। এইফালে ভাই আছে, মানস প্ৰতিম। লখিমপুৰ কোন জেগা? পানীগাঁও। আজি বাঢ়িব যাব, এয়া বাঢ়ি দিছিলে। তো এতিয়া ইয়াৰ বাকীখন যাত্ৰা আমি একেলগে কৰিম ভাওনা ঘৰ লাগে। এই গোটেই ছেটটোত কিমান লয়?
এইটো 60,000 মান পৰি আছে বহুত পৰে ন প্লাছ আছে বহুত এক্সপেঞ্চিভ দেই বক্সটো ভাল লাগিছে একদম পূৰা হাৰ্ড চকা লগা বক্স চুচাই চলিব পাৰে পাই গ'লো লখিমপুৰ এতিয়া আমি কনফিউজ আছিলে লালুক কোনফালে যায় এইফালে বিপুৰীয়া যায় বুলি ক'লে এই দাদাকেইজনে আৰু এইফালে লালুক যাম এতিয়া লালুক যাম লালুক তিনিআলি গৈ পেলাই বাকীসকলৰ লগত লগ হৈ পেলাই হেৰি কৰিম পাছৰ মানে কাৰ্যসূচী আৰু মানে পাছলৈ আৰু এতিয়া ই চলাব মই আমনি লিখে চলাই বৈ 2,000 years later. আগলৈ মেকআপ ৰুম মেকআপটো মাৰি লওঁ কথা পাতিম দেই যিহেতু অকণমান অচিনাকি জেগা আজি খুব চিনাকি মানুহ খুব কম থাকিব সকলোকে দেখুৱাম এবাৰকে আৰু মেকআপটো ষ্টাৰ্ট কৰি লওঁ মাৰি লওঁ কথা পাতিম কথা এইফালে ককাইদেউ দুজন আছে মই আজিলৈকে পৰিচয় মই লগ পোৱা নাই নহয়নে লখিমপুৰ আমি অনিগৰকৈ পৰিচয়টো দাঙি থওক নামটো আপোনাৰ বিৰাজ বল্লভ গোস্বামী লখিমপুৰতে ঘৰ লখিমপুৰতে সুন্দৰ মেকআপ মাৰিছে চাইছোঁ মই আপোনাৰ দাদা মোৰ লখিমপুৰতে ভাল নামটো মোৰ নামটো মুনীন্দ্ৰ কলিতা ন আমি প্ৰথম পাইছোঁ চিনি পায় আৰু প্ৰায়ভাগে ভাও কৰে মই শুনি আছোঁ ভাও বৰ ধুনীয়া ভাও কৰে বোলে দুজনে বাকী আৰু কোনে কোনে কি ক'ব মই দেখুৱাম এজনকে সকলোৱে মেকআপ কমপ্লিট হৈছে কি গাইছা তুমি দুমন্ত বঢ়িয়া মোৰ ড্ৰেছটো পিন্ধি লওঁগৈ যাওঁ ভক্তৰ কল্যাণৰ বাবে সৃষ্টিৰ লক্ষ্যৰ বাবে ভক্তি লীলা গৌৰৱাই লম্পন ভাওনা চলি আছে ইফালে ভাওনা ঘৰ অকণমান দূৰ বাকী ভাই এজন আছে গুঞ্জন ভাইয়েও ভগৱান চৰিত্ৰভাগ কৰি আছে আৰু ভালকৈ কৰি থাকক হয়নে আজি আহিছেই লগ পাইছোঁ ভাল লাগিছে কি খবৰ তোমাৰ ভালে আছা ভাল একদম মজা আৰু কেতিয়াবা কৰি আছা ভগৱান চৰিত্ৰ মোৰ বেছি দিন নাই হয় এবছৰমান হৈছে একদম ভালকৈ কৰি যোৱা ধুনীয়াকৈ হয় ভালকৈ কৰিব লাগিব ভুল শুদ্ধবিলাক থাকেই কিন্তু যিমান পৰা শুদ্ধকৈ কৰি যাবা হয় আৰু সদায় লগত আছোঁ ই কৈছে মানে কি ক'ম আৰু আমাৰ ব্যক্তিগতভাৱে মোক কৈছে যে এনেকৈ কিবা কিবি ইমানো পাত্ৰ নহয় তথাপিতো যিকণ জানো শ্বেয়াৰ কৰিম ইয়াৰ লগত আৰু আগুৱাই যাওক হয়নে আৰু এজন লগ বাকী লগত আৰু এজন ভাই আছে নামটো তোমাৰ মোৰ প্ৰাঞ্জল গগৈ বঢ়িয়া আৰু এজন ইয়াৰ কি হ'ল ঐ কেনেকুৱা পাইছোঁ আহি আমনি লাগিছেনে ভালে লাগিছে আমনি লাগিছেনে
এইবিলাকৰ মানুহ নহয় ৰাইজ, আকৌ কৈছোঁ এইবিলাকৰ একদম মানুহ নহয়, তথাপি ইয়াক লৈ আহিলোঁ জবৰদস্তি কৰিবলৈ, মোৰ লগ নাছিলে কাৰণে পা মজাটো। বহি আছোঁ এতিয়া, অলপ পিছতে আকৌ চিন আছে দেখুৱাম বাৰু অকণমানকৈ। বহি আছোঁ এক্সট্ৰাকৈ অকণমান মানে সেই ভাওনাৰ ওচৰত নাই থকা, তাত বহুত বেছি মানুহ ৰাইজ, ক'ব নোৱাৰোঁ কিমান মানুহ, বহুত বেছি। আৰু তাৰপৰা আহিলোঁ চিনটো কৰি পেলাই ইয়াতে বহি আছোঁ আৰু দেখুৱাইছোঁ অকণমান ভিডিঅ' ভৰাই দিছোঁ চাব, নাৰ্জনৰ লগত ভিডিঅ' অকণমান ভৰাই দিছোঁ। বাকী ভাৱৰীয়াসকল মানে এক্সট্ৰাকৈ যে মই চবকে দেখুৱাব পৰা নাই, তো যদি সম্ভৱ হয় মই যদি পিছলৈ দেখুৱাব পাৰোঁ দেখুৱাম আপোনালোকক এবাৰ এবাৰ। তো এনেকৈ চাই থাকক আজি ইয়াৰ পৰা লখিমপুৰৰ পৰা দেই। ভাইহঁত আছে লগত বহি আছে। এয়া ৰাইজ নাওজন দেখুৱালে যে ভিডিঅ'ত, এইজনে তোমাৰ পৰিচয়টো দাঙি ধৰা ৰাইজৰ ওচৰত। নমস্কাৰ, মই হিমাংকৰ ভূঞা, ঘৰ লখিমপুৰ নাওবৈচা। বাকী মোৰ ফালৰ পৰা মই কৈ দিওঁ বৰ এজন সুন্দৰ অভিনেতা, ভাল কণ্ঠ বৰ ধুনীয়া, ভাল লাগিলে চিনটো কৰি পেলাই মোৰ নিজৰ। আৰু এতিয়া আকৌ লগ পাই থাকিম আৰু লগ পাইছোঁ যিহেতু হয় নাই, পিছলৈ লগ পাই থাকিম। বাকী আমাৰ ৰঞ্জন অথনি মই ৰঞ্জন বুলি ই মোক ক'লে গুঞ্জন, মই শুনিলোঁ ৰঞ্জন নহয় গুঞ্জন। এইফালে ভাই আছে, এতিয়া দেখিবলৈ ভনী হৈ আছে কিন্তু ভাই সুশীলা, ভালে আছা? মই পাহৰি গ'লো, আমি গোলাঘাটত একেলগে কৰিছোঁ ভাওনা, বছৰ হ'ল নেকি? এইফালে ভাই আছে। অ' ভাই ভাল ভালে। তুমি কি আছিলা? সূত্ৰ মেকআপ মোহাই নাই যে এনে আৰু এইফালে এটা ভাই আছে, ভাওনা কৰে, আজি চাবলৈ আহিছে আমাৰ। সেয়াই আৰু পুৰস্কাৰ খুব পাইছে না আগতে, আজি পুৰস্কাৰ ৰাইজ চিন কৰোঁ, পুৰস্কাৰ এনাউন্স হয়, চিন কৰোঁ। তোমালোকৰ আছে আকৌ তোমাৰ এইটো ব'লা সকা খন্তেক কৰিবা বিশ্ৰাম।
তো সুপ্ৰভাত বন্ধুসকল, প্ৰণিপাত। আমাৰ লখিমপুৰত আজি ৰাতিপুৱা আহিছে আৰু বৰ্তমান আমি ফাৰ্ষ্ট ফেৰীখন ধৰিবলৈ পাই গ'লোঁ সি ঘাট। এয়া এইখন ফাৰ্ষ্ট ফেৰী আৰু এইখন যাব কেইটাত ভাই কৈ দিয়া? 7:15। আজি ভাই বাঁহী মজা দেই, ভাল লাগিলে। লগ পাম, মোৰ কামটো বাঢ়ি গৈছে আৰু সেইকাৰণে মুখখন মাৰি থৈছোঁ, মুখখন নাই দেখুৱাই। এইটো আছে আৰু চুনু, ইয়াৰ নামটো চুনু দেই। এনেই পাৰ্থপ্ৰতিম হাজৰিকা, ঘৰত আমি চুনু বুলি মাতোঁ। চিম্পু আছিলে, চুনু হৈ গ'ল মাতি মাতি মৰমত। তো চুনু ইয়াক ক'ৰবাত দেখিলে চুনু বুলি মাতিব। বহুতে গম নাপায় ইয়াক ই যে মোৰ নিজৰ ভাইটি বুলি। বহুতে আজি ইয়াতো কৈছে, গম পোৱা নাই? একদম ৰং চং নিমিলে বোলে আপোনালোক দুজনৰ ৰঙে একদম বিপৰীত। তো কেনেকুৱা লাগিলে লগ পাই? কেনেকুৱা লাগিলে কোৱা? ভাল লাগিল। মানে আমি আকৌ লগ পাম। অঁ, মই ফোন কৰিম তোমাক ৰুমত। ইয়াৰ ৰুম আছে বোলে, ইউনিভাৰ্চিটিত পঢ়ি আছে। তো সেয়াই, এতিয়া আমি ঘৰলৈ যাম। বৰ্তমান ৰুটি চুটি কিবা এটা খাই লওঁগৈ, খাই পেলাই ঘৰলৈ যাম। ঘৰলৈ গৈ পেলাই মই যোৰহাটত সোমাম চাগে, কলিকতা ভাণ্ডাৰত কিবা কিবি বস্তু ল'বলগীয়া আছে অকণমান। তো চাই থাকক। সোমাই লোৱা। জীৱ দিলেও দেখো জাগলি হেলমেট এটা পিন্ধিছে আকৌ, গোটেইটো চুপাৰ কি পাৱাৰ ৰেঞ্জাৰ। ভাল লাগে আকৌ এইবিলাক। ভাই স্কুটি উলিয়াই দিয়া নাই, তাৰ কাৰণে ৰখি আছোঁ। তাৰপৰা যাম এতিয়া আমি আকৌ মাজুলীৰ পৰা আকৌ ফেৰিলৈ নিমাতী। দল দৃশ্যতা দেখিছোঁ, আজিকালি দেখিবলৈ পোৱা নাযায়। সেই চব হাল বাইছে নাঙলৰ সৈতে। মানে বেলেগে হয়তো দেখি থাকে, মই বহুত দিন দেখা নাছিলোঁ। আপোনালোককো দেখুওৱা দেখিছে। এই সময়ত আমি এনেকৈ পথাৰত খুৰা দেউতাহঁতৰ লগত বা ককাহঁতৰ লগত এনেকৈ হাল বোৱা চাইছিলোঁ বা চাহ দিবলৈ গৈছিলোঁ, মনত পৰি গৈছে। গৈ পাইছা নাই তেনেকৈ হাল বাবলৈ? পাইছোঁ, মূৰত সোমাই পাইছোঁ। চাব নেকি? এই চক বগৰী আৰু গছ দিছিলে এজোপা গোটেই বগৰী। আমি এতিয়া বগৰী বুটলিম। এতিয়া লাগি গ'ল। স্কুটি ডিকিত ভৰাবা নেকি? উঠি ল'লে। এতিয়া আমাৰ এই ভাই যায়গৈ, আমাক আৰু এক্সট্ৰা দুটা ভাই এড হৈছে। চিনাকি কৰাই দিব লাগে আগত গৈ পেলাই। এই তুমি যোৱা, বাই বাই দেই, আকৌ লগ পাম, বাই বাই। এতিয়া আমাৰ লগত সংযুক্ত হৈছে প্ৰথমজন ৰঞ্জন, বেকৰজন সমুজ্জ্বল। আমাৰ লগত এতিয়া সংযুক্ত হৈছে। মানে আমাৰ যিটো ভাই গ'ল, এতিয়া সিহঁতৰ ঘৰত আহিলোঁ। ৰাতিপুৱা চাহকাপ খালৈ দিগদাৰ দিলোঁহি। এতিয়া আমাক মানে এতিয়া আমি এইফালেদি দূৰ হয়, সেইকাৰণে আমাক এইফালে ৰাস্তা আছে। এইফালে কোনফালে ওলামগৈ?
আউনীআটী সত্ৰৰ মুখেদি যাম আউনীআটী সত্ৰৰ মুখেদি যাম দেখুৱাই দিম বাৰু আপোনাক অকণমান মোৰ ৰাস্তা চিনি নাপাওঁ কাৰণে অকণমান আগবঢ়াই দিব ব'লা পৰিৱেশ চক গোটেই চাৰিওফালে খেতি এইখিনি গছ গছনি চাৰিকে দিব পৰা নাই গোটেই সৰিয়হ মাহ আৰু সিহঁতৰ এই বেকত বহি থকা সমুদ্ৰলতৰে খেতি আছে ইয়াত দেখুৱালে তো এই চাইডৰ মানুহবিলাক সঁচাকৈ খেতিত কিন্তু বহুত ধনী খেতিৰ চাইডৰ মানে আমাৰ যি সেইফালে আছিলে খেতিৰ ধনী মানে খেতিৰ ধনী বুলি নহয় মনৰ ধনী সঁচা কথা ক'ব গ'লে মাজুলীৰ প্ৰত্যেকজন যিমান লগ পাইছোঁ বন্ধুবৰ্গ হওক ডাঙৰ সৰু যোনেই নহওক সকলো মনৰ ধনী আৰু এইটোৱে ভাল লাগে মৰম চেনেহ এইবিলাক দেখিছেনে এনেকৈ আহি পেলাই আগবঢ়াবলৈ আহিছে সিহঁতি তো এইবিলাকে আৰু কি আৰু মানুহে মানুহৰ বাবে বুলি যে কয় যে তো এয়াই এনেকেই পৰিচয় পাইছোঁ মানুহে মানুহৰ বাবে ভাল মানুহ বেয়া মানুহ সদায় ভগৱানে চিনাকি কৰাই আছে আগবাঢ়ি যাব পাৰোঁ সেয়া চাই থাকক এতিয়া আমি যাম হেৰিলৈ ভিডিঅ'খন দীঘলীয়া হৈ গৈছে বেয়া চেয়া নাপাব চাই থাকক আৰু এয়া আউনীআটী সত্ৰৰ মেইন তোৰণ মেইন গেট এই চাওক শ্ৰী শ্ৰী আউনীআটী সত্ৰ মাজুলী আৰু ইয়াতেই আমাৰ আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ পিতাম্বৰদেৱ গোস্বামীদেৱ ইয়াতে থাকে তো সিহঁতি কৈছে ভিতৰলৈ এপাক যাওঁ অকণ ভিতৰৰ পৰিৱেশ মই যদি পাৰোঁ দেখুৱাবলৈ চেষ্টা কৰোঁ হয় একেবাৰে সম্পূৰ্ণ নাযাওঁ যিহেতু মোৰ ফেৰিলে দেৰি হৈ যাব অকণমান আউনীআটী সত্ৰৰ পৰিৱেশ আপোনালোকক দেখুৱাম বহুত নম্বৰত আহিছোঁ মই 19 নম্বৰতে অহা ইয়াত পাতে ন এই ফিল্ডখনতে পাতে ইয়াৰ পৰা আমি ভিতৰলৈ নাযাওঁগৈ মানে অকণ নিজৰে বেয়া লাগে ন এনেকুৱা অৱস্থাত আহিছোঁ ভাওনা কৰি আহিছোঁ তো কেতিয়াবা ভালকৈ যেতিয়া আহিম ভাইহঁতে ফুৰাম বুলি কৈছে মোক মাজুলী হয় নাই এদিন আহিম ভালকৈ ফুৰিম এইটোখন এক্সপ্ল'ৰ কৰিম আৰু এইটো সত্ৰ দক্ষিণপাট সত্ৰ যাবলৈ আছে হয় নাই তোমালোক আহিছানে ভিতৰলৈ আহিছা কি আছে এনেই ভিতৰত নামঘৰ এভাগ আছে তাৰপিছত এনেকৈ বহুত মানে পুৰণি আদিম যুগৰ বস্তু আছে আৰু সেইবোৰ চাবলৈ খুব মন আছে মই এদিন দেখুৱাম ৰাইজক সেইবিলাক আমাৰ আপুৰুগীয়া সম্পদবিলাক দেখুৱাব লাগিব তো সেয়াই আজি নোসোমাওঁ দিয়ক দেই আমি এতিয়া যাম ফেৰিলে বেলেগ এদিনা দেখুৱাম ভাইহঁতেই দেখুৱাব লাগিব ইহঁতৰ চেহেৰাকেইটা মনত ৰাখি লওক দেই ৰঞ্জন সমুজ্জ্বল তো ৰাইজ ইয়াৰ পৰা মই এটি বস্তু আহিছোঁ যেতিয়া লৈ যাওঁ বুলি ভাবিছোঁ আউনীআটী সত্ৰ মাজুলীৰ কলম মই সেয়াই এইভাগ চিন হিচাপে লৈ গৈছোঁ আউনীআটীৰ ফালৰ পৰা বস্তু ল'লোঁ চব কীৰ্তন ঘোষা আৰু নাম ঘোষা একেলগে বস্তু ল'লোঁ চব কীৰ্তন ঘোষা আৰু নাম ঘোষা একেলগে তো তো এই ভাগো লৈ ল'লোঁ আৰু এটাই ভাল লাগিছে আউনীআটী ভাল হৈছে ন এইটো সেইকাৰণে স্পেচিয়েল তো এয়াই কিনো ল'ম এয়া ল'লোঁ কলম এটা ল'লোঁ গাইজ মিছাটো ক'লে কি হ'ব এটা সময়ত আমাৰ অসমীয়া ফিল্ম ইণ্ডাষ্ট্ৰীৰ এই এনেকুৱা ধৰণৰ স্পট গাইজ মিছাটো ক'লে কি হ'ব এটা সময়ত আমাৰ অসমীয়া ফিল্ম ইণ্ডাষ্ট্ৰীৰ এই এনেকুৱা ধৰণৰ স্পটবিলাক এটা খুব পাৰ্মানেণ্ট স্পট আছিলে য'ত আমাৰ আগৰ যদি VCD চাইছে তাত জানমণি পৰা অঞ্চলৰ পাৰ্টি হৈ যায় বিহু নাচে যে একদম ভাইবছ দিয়া ন বালিত এনেকৈ বিহু নাচি থাকে এনেকুৱা ধৰণৰ স্পটবিলাক আমাৰ খুব এটা পাৰ্মানেণ্ট স্পট আছিলে আৰু আমি এই এনেকুৱা ধৰণৰ স্পটতে পাইছোঁ সেইয়া ঘাট পালোহি অকণমান দেৰি আছে অকণমান এতিয়া বাইক ৰেষ্ট পাব অকণমান ঘাটত বাইদেউ সেইফালে এই ফাইনেলি আমাৰ নিমাতীৰ ভাইৰেল ধাবা লক্ষ্মী হোটেলত আমি ৰুটি খাই পেলাই আজিৰ ব্লগটো আমি ইমানতে সামৰণি মাৰিম এখন ধাবা স্পেচিয়েল মানে ইয়াত আমাৰ চক্ৰপাণিৰ পৰা আদি কৰি জুবিন দাৰ দৰে মানুহে আহি পেলাই খাইহি কেতিয়াবা যেতিয়া তেওঁলোকৰ নাও পাৰ হয় আৰু আজিৰ ব্লগটো মানে দিয়ক এইটো ভিডিঅ'টো অতি সোনকালে লগ পাই আছোঁ আজিলৈ পুৰণি পৰা জয় ভাওনা সংস্কৃতি জয় গুৰু শংকৰ